নমস্কাৰ আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আমি যাবলৈ লৈছোঁ আপোনাৰ দিল্লীৰ এখন বিখ্যাত মাৰ্কেট সৰোজনী মাৰ্কেট। তাত বোলে শুনিছোঁ সস্তাত পাই থকা বস্তুবিলাক, তো বলক যাওঁ আমি। So if you call me saying that you want me to tell the truth, I'd still run back to you. And if you ever tell me you want me to, I'd still run back to you. আমি আহি এতিয়া পালোহি বৰ্তমান। ইয়াত মানুহৰ ভিৰ দেখিছেনে? বহুত মানুহ হৈ গৈছে। ইয়াতে আমি খালি ইয়াত খাবলৈ লৈছোঁ ইয়াত। তো আমি খাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। I've been emotional ever since we let go. Lost on my self-control, if I'm being honest. Said that we'd give it time, thought by now I'd be fine. Still broken up inside, just like a promise. And I can't. তো আমি এতিয়া বজাৰ কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে কিমান কম কম দামত মানে বস্তুবিলাক দি আছে। বস্তুবোৰ মানে কি কাপোৰ, কমচে কম 80ৰ পৰা 250ৰ ভিতৰত আপোনালোকে ধুনীয়া ধুনীয়া কাপোৰ পাই যাব। আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু সৰোজনী মাৰ্কেটৰ পৰা ওলাই দিয়া হ'ল। বহুত মানে ভিৰ আছিলে, সেইকাৰণে এতিয়া উপায় নাই। এইবোৰ বজাৰ কৰা ভালকৈ নক'ল, পিছত আহিলে আকৌ এবাৰ চাব পাৰোঁ। Run back to you. এনেকুৱা লাগি আছে যেন ফাষ্ট এণ্ড ফিউৰিয়াছ আমি এখন দেখি আছোঁ, কিন্তু ভাল লাগিছে। আমি ফাষ্ট এণ্ড ফিউৰিয়াছ কিহত গৈ আছোঁ কি জানে? কিমান ফাষ্ট এণ্ড ফিউৰিয়াছ হৈ আছে আমাৰ লগত। তো আহি পাই গ'লোঁ আমাৰ লগৰটোৰ ৰুম। আজি লগৰটোৰ ৰুমতে থকা হ'ব। তাত বহুত ভাগৰ লাগিলে। এতিয়া ভাগৰে যুগে আহি পিনি লগৰটোৰ ৰুম পালোহি। তাত কি হ'ল, পুলিচ এটাই মোৰ মাস্ক নলগোৱা দেখি 2000 টকা এটা খুজিলে। ফাইন মানে দিল্লীত যদি মাস্ক নলগাই ঘূৰে তেনেহ'লে 2000 টকা ফাইন। কিন্তু মই কি কৰিলোঁ, 2000 টকা বদলি 500 টকা এটা দি পিনি কিবা এটা মিলাই মেলি আৰু এতিয়া বাচি মেলি গুচি আহিলোঁ। তাৰপিছত তাত বজাৰ চজাৰ কৰি আহি এতিয়া লগৰটোৰ ৰুম। বহুত ভাগৰ লগাই এতিয়া দেই, কিন্তু মনৰ পচন্দৰ বস্তুখিনি পোৱা হ'ল। তো আজিলৈ এয়াই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, টাটা। And I can't erase all of the ways I can't replace you. I miss the taste.